ছাত্ৰ ছাত্ৰীসকল মই ইয়াৰ আগৰ পাৰ্টত দিছিলোঁ যে মৰিগাঁও ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ পৰা ওলোৱা যোনখিনি MCQ আছে গণিতৰ তাৰ মই 5 নম্বৰ চেপ্টাৰলৈকে দিছোঁ মানে সমান্তৰ প্ৰকৃতিলৈকে দি দিছিলোঁ এতিয়া নেক্সট চেপ্টাৰ যোনটো 6 নম্বৰ চেপ্টাৰটো ইয়াৰ মই ত্ৰিভুজৰ পৰা এতিয়া তোমালোকক MCQখিনিৰ পৰা দি দিছোঁ তোমালোকে এইখিনি ভালকৈ চাই ল'বা আৰু নোট কৰি ল'বা ভালদৰে এইখিনি মেট্ৰিকৰ কাৰণে বহুত দৰকাৰী হয় তোমালোকে এইখিনি পঢ়িবা এতিয়া আৰামছে এইখিনি ভালকৈ চাই ল'বা তোমালোকে প্ৰথম নোট কৰিলে তাৰপিছত চাই ল'বা আৰু যদি তোমালোকৰ ওচৰত যদি প্ৰি ফাইনেলৰ কাৰোবাৰ কুৱেশ্যন আছে তেতিয়া কুৱেশ্যনখিনি মোক দিবা ডেছক্ৰিপশ্যনত তোমালোকে ইয়াৰ আগৰ পাৰ্টটোৰ লিংক পাই যাবা আৰু লগতে ইয়াৰ হোৱাটছআপ যোনটো আমাৰ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপত জইন হোৱা তোমালোকে লিংকটো পাই যাবা তাত তোমালোকে গৈ পিনে জইন হৈ ল'বা জইন হোৱাৰ পিছত যদি কাৰোবাৰ কোন ডিষ্ট্ৰিক্টৰ হয় তোমালোকে সেই ডিষ্ট্ৰিক্টত যদি প্ৰি ফাইনেলৰ কুৱেশ্যন আছে তেতিয়াহ'লে মোক দিবা আৰু মই যোনখিনি ডিষ্ট্ৰিক্টৰ কুৱেশ্যনখিনি পাম তোমালোকক দিম যিহেতু এইখিনি মেট্ৰিকৰ কাৰণে বহুত দৰকাৰী হ'ব তোমালোকে পুৰা ট্ৰাই কৰি থাকিব লাগিব তেতিয়াহে তোমালোকে হ'ব তো এইটো 8 নম্বৰ চেপ্টাৰ যোনটো আছে আমাৰ ত্ৰিকোণমিতি পৰিচয় তাৰ পৰা দিছোঁ এইটো এইখিনি ভালকৈ চাই লোৱা এইখিনি সম্পূৰ্ণ মৰিগাঁও ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ পৰা পাব্লিছ কৰিছে 10 নম্বৰ চেপ্টাৰৰ এইটো বৃত্তৰ পৰা এনেকৈ MCQ কেইটামান দিছে বেছি হাৰ্ড দিয়া নাই বেছি ইজিয়ে দিছে মানে বেছি টান দিয়া নাই নেক্সট 12 নম্বৰ যোনটো চেপ্টাৰ আছে বৃত্ত সম্বন্ধীয় কালি যিটো 11 নম্বৰ চেপ্টাৰৰ পৰা MCQ নাহে লগতে শুদ্ধ উত্তৰো অলপ চলপ বাছা ইয়াত এনেকৈ বুলি আছে শুদ্ধ অশুদ্ধ দুটা ব্যাখ্যা দিয়া হ'ল এনেকৈ শুদ্ধ উত্তৰো বাছি ওলোৱা সেই ধৰণৰ তোমালোকৰ কুৱেশ্যন পাব তাৰপিছত আমাৰ আছে এতিয়া 13 নম্বৰ চেপ্টাৰ পৃষ্ঠকালি আৰু আয়তন তাৰ পৰা তোমালোকক কি দিছে তোমালোকে প্ৰথম ভালদৰে নোট কৰি লোৱা তাৰপিছত তোমালোকে ভালকৈ পঢ়িবা পৰীক্ষালৈকে যিহেতু আৰু 1 মাহে আছে বেছি দিনো নাই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগতে মই তোমালোকক হোৱাটছআপৰ লিংকটো দি দিছোঁ মই কৈছোঁ গ্ৰুপত জইন হৈ ল'বা আমাৰ হোৱাটছআপ গ্ৰুপত তোমালোকে আপডেটবোৰ পাই থাকিবা কিবা চেবাৰ ফালৰ পৰা যিবোৰ আপডেট আহি থাকে পাই থাকিবা 15 নম্বৰ চেপ্টাৰ হয় 15 নম্বৰ চেপ্টাৰটো ভালকৈ চাই লোৱা ঘটনা ইৰ সম্ভাৱিতা প্লাছ ঘটন ইৰ নহয় সম্ভাৱিতা কিমান সেইটো উলিয়াব দিছে এনচাৰ হ'ব A1 যদি ভিডিঅ'টো ভাল লাগিল তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকক মই পিছলৈও দি থাকিব পাৰোঁ তো তোমালোকে এইখিনি ভালকৈ চাই ল'বা সেইটো তো আজিলৈ ইমানে তো ধন্যবাদ ভিডিঅ'টো